Hello friends, welcome to my YouTube channel. বৰ্তমান আমি আছো এতিয়া লজত লগত আছে লনি লজত আছো ইয়াৰ পৰা আমি যাম মালিনী থান আমি এটা চাব যাম মালিনী থান বলকচোন মোৰ লগত আপোনালোকক লৈ যাওঁ মালিনী থানলৈ এয়া আমি আহি গলো মালিনী থান আৰু এইফালে পাই গলো আমি মালিনী থান দেখাইছো আপোনালোকক কি হয় সুন্দৰ পৰিৱেশ মালিনী থান লগ পাই শিৱসাগৰত পাইছিলো আজি পুনৰ আপোনাক পাইছো আৰু এইফালে আছে আমাৰ উদয় চেতিয়া এয়া মালিনী থানত আমি কাক লগ পালো চাওক ইয়াতো আছে হেমন্ত ভাই আছে এয়া উদয় চেতিয়া এয়া আছে ৰাজদা শশী বলক দেখাই যাওঁ আপোনালোকক মালিনী থান একদম বজাৰ কৰি আছে শংকৰ চেনেলটো চাবই এইফালেতো হেমন্ত ভাই আছে আমাৰ অৰূপ আছে আমাৰ শশী ভাই শশী একদম মস্তি আছে গতিকে আপোনালোকে সকলোৱে চাব কিন্তু মোৰ চেনেলটো চাবলৈ পাহৰিব দেই মোৰ চেনেলটো ৰঞ্জন খুৰা মই সকলোৰে ৰাজহুৱা খুৰা আপোনালোকে চাব আপোনালোকে হয়তো ভাই সকলোৰে মনোজ ভাই শুনিছে আপোনাৰ হেমন্ত ভাই শুনিছে কিন্তু খুৰা মই খুৰা হ'ব লাগিব এইটো মালিনী থানৰ মেইন গেট ইয়াত সোমাবৰ কাৰণে ইয়াত টিকট ল'ব লাগিব গতিকে আমি টিকট কৰিবৰ কাৰণে গৈছোঁ বাৰু এয়া টিকট ল'লোঁ টিকট লৈ পেলাই এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম মন্দিৰৰ বলক দেখাই আছোঁ আপোনালোকক টিকট লৈ হৈ গ'ল গতিকে যাওঁ এতিয়া সকলোৰে মুখতে হাঁহি ওলাইছে বলক
মালিনী থান দৰ্শন কৰি এতিয়া আমি তললৈ নামি গৈ আছোঁ। আজিৰ এই মালিনী থানৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদিহে মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব। বাই বাই।